ওকে আমি এতিয়া পঢ়াব ওলাইছোঁ আমাৰ যোনখন মেথছখনৰ প্ৰাৰম্ভিক যিটো পুনৰালোচনা আছে আমি গোটেই কিতাপখনেই ষ্টেপ বাই ষ্টেপ সমাধান কৰি দিম সকলোবিলাক উত্তৰ আমি যেহেতুকে মেট্ৰিক এক্সাম দিম এবাৰ খুব সুন্দৰকৈ পঢ়িব লাগিব তাৰ কাৰণে তোমালোকৰ লগত মই সদায় থাকিম প্ৰথম কথা হ'ল আমাৰ যোনখিনি ৰিভিজন আছে অৰ্থাৎ পুনৰালোচনা সেই পুনৰালোচনাখিনি আমি সমাধান কৰি ল'ব লাগিব ইয়াৰ পৰা MCQ কুৱেশ্যনবিলাক অহা দেখা যায় বিশেষকৈ যে প্ৰথম প্ৰশ্নটো দিয়া হৈছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব যে সমানুপাত হ'বলৈ হ'লে কি নহ'ব লাগে আচলতে সেইটো আমি কৰি চাব লাগিব ওকে ইয়াত দিয়া আছে 12:21 এই অনুপাত শব্দটোৰ অৰ্থ হ'ল আমি হৰণ কৰিম ঠিক আছে ইহঁতক যদি আমি কাটি দিওঁ 12ক যদি আমি কাটি দিওঁ 3 ৰে কেইবাৰ যাব 3 4 গুণ 12 আৰু 3 ৰে কেইবাৰ যাব 3 7 গুণ 21 থাকিল কিমান 4/7 একেদৰে যদি আমি কি কৰোঁ 32/56ক যদি কাটি দিওঁ যদি আমি ইয়াক কাটো 8 ৰে দি 8 4 গুণ 32 আৰু এফালে কাটিলে 8 7 গুণ 56 ইয়াতো কি হৈ গ'ল 4/7 আমি যদি এটা বস্তু নটিচ কৰোঁ যে ইহঁতৰ অনুপাতকেইটা কি পালোঁ 12/21 আৰু এফালে 32/56 দুইটা কি হয় সমান সমান হয় আৰু যদি ইহঁত সমান হয় তাহলে ইহঁতক আমি কি বুলি ক'ম সমানুপাত হ'ব বুলি লিখিম অৰ্থাৎ ইহঁত কি হ'ব সমানুপাত হ'ব বুজি পাইছানে আমি এতিয়া বি নম্বৰ প্ৰশ্নলৈ যাম বি নম্বৰ প্ৰশ্নত কি আছে 18/30 তাৰপিছত এফালে আছে 14/21 18/30ক যদি আমি চাওঁ তাহলে কিহে কাটা যাব বাৰু আমি যদি চাওঁ 6 3 গুণ 18 6 5 গুণ 30 মানে কি থাকিলে 3/5 ঠিক একেদৰে আমি যদি চাওঁ 14/21 ইয়াক যদি আমি কাটিবলৈ চাওঁ কিহে কাটা যাব 7 ৰে যাব 7 2 গুণ 14 আৰু এফালে 7 3 গুণ 21 যদি আমি অনুপাতটো চাওঁ এটা আছে কিমান 3/5 আৰু এটা 2/3 ইহঁত মিলিছে জানো নাই মিলা অৰ্থাৎ 3/5 is not equal to 2/3 ইহঁত সমানুপাত হ'বনে ইহঁত সমানুপাত নহয় বুজি পাইছো এটা সি নম্বৰলৈ যাম সি নম্বৰত কি আছে 22/33 যদি আমি কাটি দিওঁ কি হ'ব 11 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 আমাৰ হৈ গ'ল 2/3 এফালে হৈ গ'ল কিমান 33/24 ইয়াক আমি 11 কাটিব পাৰিম কিন্তু 24 কাটিব নোৱাৰিম তো কি কৰিম 3 11 গুণ 33 আৰু 3 8 গুণ 24 তো আমাৰ কিমান হৈ যাব 11/8 মিলিছে জানো 2/3 is not equal to 11/8 তো ই সমানুপাত হ'বনে নহয় তো সমানুপাত নহয় বা নহ'ব বুজি পাইছো ওকে তাৰ পিছত আমাৰ কি আছে 24/28 ইয়াক আমি কিহে কাটিব পাৰিম 4 সৈতে যদি কাটি দিওঁ 4 6 গুণ 24 আৰু এফালে 4 7 গুণ 28 মানে 6/7 একেদৰে ইয়াত যদি কাটিব বিচাৰো 20/25 5 ৰে কাটিলে 5 4 গুণ কি হ'ব 20 5 5 গুণ 25 মিলিছেনে 6/7 is not equal to 4/5 তো সমানুপাত হ'ব জানো নহয় তো কি হ'ব সমানুপাত নহয় ঠিক আছে ওকে তাৰ পিছৰ প্ৰশ্ন হৈছে যে তলৰ কোনবোৰ সমানুপাত হ'ব তাত অলপমান আমাৰ প্ৰচেছটো বেলেগ আছিল ইয়াত অলপমান বেলেগ হ'ব ইয়াত কি আছে চাৰিটা সংখ্যা একাধিক ক্ৰমে দিয়া হৈছে 2,6,6,8 ইয়াত আমি কি কৰিম সমানুপাত হয়নে নহয় পৰীক্ষা কৰি চাবৰ বাবে কি কৰিম বাহিৰে পূৰণ কৰি চাম আৰু ভিতৰে পূৰণ কৰি চাম বাহিৰে পূৰণ কৰি চাম মানে কি 2 × 8 মানে 2 গুণ কিমান হ'ল 16 আৰু এফালে যদি চাওঁ 6 পূৰণ 6 6 × 6 কিমান হ'ল 36 দুইটা সমান হৈছে নে কেতিয়াও সমান হোৱা নাই 16 আৰু 36 দুইটা বেলেগ তো অৰ্থাৎ ইহঁত কি হ'ব সমানুপাত নহয় বুজি পাইছা বাহিৰে পূৰণ কৰি চাম আৰু ভিতৰে পূৰণ কৰি চাম ইয়াত তেনেকৈ 10 আৰু 60 পূৰণ হ'ব 20 আৰু 30 পূৰণ হ'ব 10 আৰু 60 পূৰণ হ'লে পূৰণৰ একেবাৰে সহজ উপায় 1 পূৰণ 6 কৰিলো কিমান হ'ল 1 6 গুণ 6 শূন্য দুটা আছে 600 বহাই দিলো ঠিক একেদৰে কি হ'ব 20 পূৰণ 30 20 × 30 তো 2 3 গুণ কিমান 6 শূন্য দুটা আছে বহাই দিলো 600 তো যিহেতুকে কি হ'ল বাহিৰে 600 হ'ল আৰু ভিতৰে 600 হ'ল তো অৰ্থাৎ ই সমানুপাত হ'ব নে নহয় হ'ব সমানুপাত হ'ব খুব সহজ নহয় নে বাৰু তাৰ পিছত আহি গ'ল নেক্সট যে p, pq আৰু এফালে p² q আৰু এফালে q² ওকে চোৱা p আৰু q² পূৰণ হ'ব p পূৰণ q² দুইটা যদি পূৰণ হৈ যায় কি হ'ব pq² কাম শেষ ইহঁত দুটা পূৰণ হৈ গ'লে কি হ'ব pq পূৰণ p² q দুইটা পূৰণ হ'লে কি হ'ব p এটা আছে এটা দুটা আছে কেইটা হৈ গ'ল p তিনিটা হৈ গ'ল কিউত এটা দুটা মিলি পেলাই কিমান হ'ল দুটা হৈ গ'ল তো দুইটা পূৰণ কৰি সমান আনসাৰ পাইছো নে নাই পোৱা যদি নাই পোৱা সমানুপাত হ'বনে নহয় সমানুপাত নহ'ব বা নহয় ইয়াতো তেনেকৈ কৰি চাম 6 পূৰণ 30 আৰু এফালে কিমান হ'ব 20 পূৰণ
4 6 3 গুণ 18 শূন্য এটা আছিল 180 হল 2 4 গুণ 8 শূন্য এটা আছিল 80 হল সমানুপাত হ'বনে নহয় কাৰণ সমান নহয় সমানুপাত নহ'ব বা নহয় ঠিক আছে 3 নম্বৰ প্ৰশ্নত কি আছে খালি ঠাই পুৰোৱা বৃত্তৰ কালি a পাই r স্কয়াৰ আমি কালি বুজি পাইছো না এটা যদি সাৰ্কেল হয় সাৰ্কেলটো এইখিনি হৈছে আমাৰ কালি আৰু এডাল হৈছে কেন্দ্ৰৰ পৰা এই হৈছে ব্যাসাৰ্ধ যিমান ডাঙৰ হৈ গৈ থাকিব বৃত্তৰ কালিও সিমান ডাঙৰ হৈ গৈ থাকিব ব্যাসাৰ্ধ যিমান সৰু হৈ আহিব কালিও সিমান সৰু হৈ আহিব ইহত সমানুপাতিক হয় তেটো প্ৰশ্নটোত আছে কি যে যদি a বাঢ়ে তেন্তে আৰু কি হ'ব বাঢ়িব কাৰণ দুইটা কি হয় সমানুপাতিক হয় আৰু যদি হে r কমে তেন্তে a কি হ'ব কমি যাব বাস সৰু কথা কাৰণ দুইটা হৈছে এটা আনটোৰ সমানুপাতিক তাৰ পাছৰ প্ৰশ্নটো কি দিয়া হৈছে যে এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব যদি d হয় তেন্তে সম্বন্ধটো কি হৈছে তলত দিয়া ধৰণৰ হয় এটা সম্বন্ধটো আমি প্ৰথমতে চাই লম t মান কি কৰিছে এক এককে বাঢ়ি গৈছে দেখিছে নে বাৰু 1 2 3 4 5 6 তাৰ পিছত কি হৈ যাব 7 8 আৰু 9 আমি সিৰিজটো নটিস কৰিছো ঠিক আছে তাৰ পিছত কি হ'ল d মানটো যদি আমি চাবলৈ যাওঁ 4 4 কে বাঢ়িছে 4 গুণ 4 4 গুণ 8 4 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তাৰপিছত কি হ'ব 4 6 গুণ 24 4 7 গুণ 28 তাৰপিছত কি হ'ব 4 8 গুণ 32 এটো হৈছে আমাৰ সিৰিজ এটো আমি বিভিন্ন ধৰণে চাব পাৰো যে 1 পূৰণ 4 1 4 গুণ 4 2 4 গুণ 8 3 4 গুণ 12 4 4 গুণ 16 5 4 গুণ 20 এনেকৈ চাব পাৰো ওকে তাৰপিছত এতিয়া ইয়াৰ পৰা আমি কিছুমান উত্তৰ বাছনি কৰি ল'ব লাগিব ইয়াত আছে কিছুমান কালি ঠাই পুৰোৱা প্ৰথমটো আছে কি যে t আৰু d এ কি কৰে কিভাৱে বিচৰণ কৰে সমানুপাতিকভাৱে বিচৰণ কৰে আমি গম পাইছো সমানুপাতিকভাৱে বিচৰণ কৰে ইয়াত কৈছে t যদি 6 হয় তাহলে d মান কিমান হ'ব আমি ইয়াত চালে গম পাম t মান যদি 6 হয় তো t মান 6 তো d মান কিমান হ'ব 24 তো আমি কি লিখিম 24 তাৰপিছত আছে d মান যদি 28 হয় t মান কিমান হ'ব d মান যদি 28 হয় তাৰপিছত t মান কিমান হ'ব 7 হ'ব তাৰ পিছত প্ৰশ্নটো কি আছে d মান 36 হলে t মান কিমান হ'ব d মান 36 হলে t মান 9 তেনেকৈ লিখা আছে 9 তো এটো হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ 4 নম্বৰ প্ৰশ্নত আমাৰ কি দিয়া হৈ আছে যদি p আৰু q সমানুপাতিক হয় তো সমানুপাতিকৰ চিন দেই ওকে p আৰু q যদি সমানুপাত হয় আৰু p মান যদি 6 হয় তেন্তে q মান কি হয় 30 হৈ যায় আৰু p মান যেতিয়া 2 হ'ব তেতিয়া q মান কি হ'ব এটা বস্তু আমি চাই লম p মান কি আছে 6 আছে আৰু q মান কিমান আছে 30 p মানত কৈ q মান কিমান গুণ বাঢ়িল 6 5 গুণ 30 গুণ মানে 6 5 গুণ বাঢ়িল না নাই মানে 6 লগত 5 পূৰণ কৰিলে আমি 30 পাইছো তেলে 2 লগত 5 পূৰণ কৰিলে কিমান পাম আমি 10 পাম তো C নম্বৰ আনসাৰটো হ'ব শুদ্ধ তাৰ পিছত একে অন্তিমটো প্ৰশ্ন ৰিভিজনৰ যে তলৰ তালিকাত y মান নিৰ্ণয় কৰা ইয়াত দেখিছো 1 এফালে 2 এফালে 4 এফালে 8 1ৰ দুগুণ হৈছে 2 2ৰ দুগুণ 4 4ৰ দুগুণ 8 মানে প্ৰত্যেকৰ লগতে 2 2 মাল্টিপল হৈ গৈ আছে ঠিক তেনেকৈ তলত যদি চাও যে 32ৰ আধা 2 ৰে হৰণ কৰিলে 16 16ক 2 ৰে হৰণ কৰিলে 8 8ক 2 ৰে হৰণ কৰিলে কি হ'ব 4 মানে C নম্বৰ আনসাৰটো শুদ্ধ ই সমানুপাতিক নে ব্যস্তানুপাতিক মোক কমেন্টত জনাবা ই সমানুপাতিক হ'ব নে ব্যস্তানুপাতিক হ'ব থ্যাংক ইউ ৰিভিজন 1 কমপ্লিট আৰু চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰি দিবা বাকি কৰি দিব নালাগে